আজি এজন ব্যক্তিৰ লগত চিনাকি কৰাই দিম তেখেতে আচলতে চকুৰে ভালকৈ দেখি নাপায় তেখেতৰ নাম হৈছে নিকুন গগৈ তেখেতৰ যদি আপোনালোকে লেফট সাইডৰ চকুটো চাই হে চকুটো আচলতে এটা এক্সিডেন্ট হৈছিল হে এক্সিডেন্টত চকুটো ফুটি গৈছিল কিন্তু ব্যক্তিজনৰ ঘৰখন দেখি পেলাই আপোনালোকে আচৰিত হৈ যাব এটা ঘৰখন চাই লওক ভালদৰে এইখনে হৈছে হে ঘৰখন যোনখন ঘৰত নিকুন দাই নিজৰ জীৱন পাৰ কৰি আছে এয়া হৈছে নিকুন্দা ঘৰখনৰ এবাৰ ভালদৰে দেখাম যদি আপোনালোকে ওচৰৰ পৰা চাই আকবাৰ দেখাই দিছো তেখেতৰ হু সাইডৰ যদি চকুটো চাই এয়া অৱস্থা একদম বেয়া হৈছে হে ৰাস্তাটো যদি পাৰ হৈ যায় কোনো ভাবিব নোৱাৰিব যে ইয়াত এজন ব্যক্তি থাকিব পাৰে বুলি না বেৰ আছে মই দেখাও বহুতখিনি ঘৰত বেৰ থাকে কিবা থাকে কিন্তু ইয়াত না বেৰ আছে না ওপৰত টিংপাত আছে নিকুন্দাৰ যদি মূল দৰ্জা বুলি ক'বলৈ যাওঁ এখনে হৈছে মূল দৰ্জা কিন্তু মূল দৰ্জা ৰাখিওনো কি লাভ কাৰণ যেহেতু একো বেৰ বুলিবলৈ নাই এনেকৈ আপোনালোকে যদি সোমাই আহে ঘৰত প্ৰৱেশ কৰিব পাৰিব আৰু যদি ওপৰত চাই যদিও টিংপাত আছে টিংপাতখিনি যদি চাই মামৰে খালে আৰু মামৰে খাই এফালে পচি গ'ল আৰু এয়া বৰষুণ দিয়া সময়ত কি অৱস্থা হ'ব পাৰে সেইটো এটা ভাবিবলগীয়া কথা এতিয়া হেয়া হৈছে নিকুন্দাৰ বিছনাখন যোনখন তেখেতে নিজে তৈয়াৰ কৰি লৈছে বাহিৰে বিছনাখন তৈয়াৰ কৰি লৈছে এফালে বাহিৰে এটা ৰেক তৈয়াৰ কৰি লৈছে সেই ৰেকটোৰ ওপৰতে তেখেতে কেৰাহীৰ পৰা আদি কৰি তেখেতৰ যি বাচন বৰ্তন আছে তাৰ ওপৰতে ৰাখে আৰু যদি এইফালে চাই জুইহাল দেখা হ'ব য'ত তেখেতে নিজে ৰান্ধি পেলাই নিজৰ প্ৰয়োজনীয় যি আহাৰ খাবলগীয়া থাকে তাতে খায় আৰু যদি সেইফালে দুখনমান বেৰ দেখা পাইছোঁ সেয়াই বেৰ আৰু এই দুখনেই বেৰ আছে বাকী একো নাই এটা প্ৰশ্ন আপোনালোকৰ থাকিব পাৰে নিকুন্দাক দেখি পেলাই যে মানুহজন সুস্থই দেখোন নিজে কাম কিয় কৰিব পৰা নাই এইটো আহিব পাৰে তেনেকুৱা প্ৰশ্ন মনত কিন্তু তেখেতে এটা চকুৰে যিহেতু একেবাৰে চাবলৈ নোৱাৰে তেখেতে আচলতে আগতে হাজিৰা কৰিছিল হাজিৰা কৰাৰ পাছত যিহেতু এই ঘটনাটো ঘটাৰ পাছতে সেই হাজিৰা কৰাটো এতিয়া অসুবিধা হয় সেইকাৰণে নিজে ঘৰখন বনাই লওঁ বুলি ক'লেও তেখেতে নোৱাৰে আৰু ঘৰখন বনাবলৈ লাগিব পইচা আৰু পইচা কেনেকৈ আহিব যেতিয়া কাম কৰিব কিন্তু কাম কৰা যিহেতু অসুবিধা সেইকাৰণে এতিয়া সেই পৰিস্থিতি তেখেতৰ বেয়া হৈ আছে বুলি ক'ম হেৰি মানে বাঁহ কাটিছিলোঁগৈ দুজনে বাঁহবোৰ আঁঠিবোৰ মাৰি ল'ব লাগে নহয় গুৰি বাঁহ কাটোতে ইজনে ফচকৈ মাৰি দিলে নহয় উফৰি আহিলে তাৰ আঁঠি এটা ফটকৈ লাগি গ'ল তেজ ওলাই গ'ল ওলাই জানিক ফুটি গ'ল 4-5 দিনলৈকে দেখি আছিলোঁ তাৰপিছতে 4-5 দিনৰ পাছত মানে এইটোৱে দেখি আছিলোঁ এইটো মানে আঁঠি লগাৰ লগে লগে তেজটো ওলাই আহিলে নহয় এইটো অফ হৈ গ'ল আৰু 1 ঘণ্টামানৰ পাছত এইটোৱে দেখি আছিলোঁ 4-5 দিন এইটো অফ হৈ গ'ল নহয় এইটো পূৰা বিষ হলত মানে দুইটা চকুৱে দেখা নাই তাৰপিছত দুইটা চকুত আমাৰ দেখা নাই তাৰপিছতে হস্পিটেল লৈ গ'লত মানে দৰৱ জাতি লগালতহে এইটোৱে দেখা পাইছোঁ অলপ এতিয়া কাম কৰাৰ আগতে কি কৰিছিলে আগতে এইবোৰ জেৰুৱা কাম বাঁহৰ মানুহ এনেকুৱা ঘৰৰ বাঁহৰ কাম বেৰ চকুৱা এইবিলাক কাম এতিয়া কৰিব একেবাৰে নকৰে নে কৰাত অসুবিধা হয় মানে নেদেখিলে কেনেকৈ কয় অলপ দেখা পালে মানে অকণমান হেৰি এনে কৰি চাওঁ মই হেৰি লাগে নোৱাৰাকৈ কৰিবলৈ নোৱাৰি এতিয়া খোৱা বোৱা ৰন্ধা চব নিজে কৰে এইটো নিজে কৰোঁ কৰে আৰু গাঁৱৰ ওচৰৰ মানুহে মাতি নিয়ে কেতিয়াবা ভাত খাবলৈ তাৰপাছতে আৰু দুটামান কথা কৈ দিছোঁ সেয়া হৈছে যে নিকুন্দাৰ নিজৰ পৰিয়াল বুলিবলৈ কোনো নাই তেখেত হৈছে অকলশৰীয়া এতিয়া অকলশৰীয়াকৈ তেখেতে এই ঘৰখনত থাকে আৰু অকলশৰীয়াকৈ নিজৰ গোটেই জীৱন পাৰ কৰি আছে বাকী আমি চাওঁ কেতিয়া কি কৰিব পৰা যায় সেইটো অলপ চিন্তাধাৰা আমি কৰিম এতিয়া এই দাদাজনৰ কথা এই বাজনীৰ পৰাহে গম পালোঁ তেখেতৰ নাম হৈছে জুমি গগৈ তেখেতৰ ঘৰটো অলপ দূৰত মানে 1-1.5 কিলোমিটাৰ দূৰত আৰু আধাৰ কাৰ্ডৰ পৰা আদি কৰি যোনবিলাক সুবিধা দাদা কৰি দিব লাগে তেখেতে এপ্লাই কৰি আছে প্ৰথমে এটা চকুৰে দেখা নাছিলে তাৰপৰা ইটো চকুত দুখ পোৱাৰ পিছত মানে ইটো নেদেখা হৈ থাকিলে নেদেখা হৈ গ'লত মানে তেওঁ হস্পিটেললৈ লৈ যোৱা হ'ল লৈ গৈ পেলাই এটা চকুৱে যে অলপ মানে দেখিবলৈ ল'লে দেখাৰ পিছত মানে এতিয়া ধৰক তেওঁ লোকৰ ঘৰে গৈ কৰি মেলি খায়গৈ আৰু আগতে ধৰক কৰিছিলে চকু ভাল হৈ থাকোঁতে কিন্তু এতিয়া মানে চকু দুখ পোৱাৰ পিছৰ পৰা মানে তেওঁ লোকৰ ঘৰত কৰিবলৈ যাব নোৱাৰা হ'লত মানে কি এতিয়া তেওঁলোকে আগতে ধৰক য'ত মানে কৰি মেলি ফুৰিছিলে তেওঁলোকে এতিয়া সহযোগ কৰি থাকে আৰু কিন্তু এতিয়া মানে আপোনালোকে কি কৰে আৰু আহিছোঁ আমি অৰিন্দম দাৰ লগত অৰিন্দম দা নাজিৰাৰ হয় এই অৰিন্দম দাৰ লগতে আজি নাজিৰালৈ আহিলোঁ নাজিৰালৈ আহি পেলাই কিছুমান প্ৰজেক্ট চিলেক্ট কৰি লৈছোঁ সেই প্ৰজেক্টখিনি আমি মানে কৰিবলৈ চেষ্টা কৰি আছোঁ এইটো এৰিয়াত তুমি তালৈকে এইটো মোৰ ধৰা 10 ন 10 কিমান ক'লোঁ 10 ফুট আৰু এইফালে 20 আৰু 14 20 21 আৰু 14 এজন মানুহৰ কাৰণে 20 ফুট ঘৰটোতো বহুত এক্সেছ ডাঙৰ হয় আমিতো ৰিডিজাইন কৰিব পাৰোঁ
ৰিডিজাইন কৰিব কাৰণে সেইডাল দিছে নাই ফ্ৰেম এটা বনি আছে এইফালে সেইডাল ফ্ৰেম এটা বনি আছে অঁ তালৈকে আমি কৰোঁ বুলি ক'লে কৰিব পাৰোঁ তেওঁক ইমান ডাঙৰ ঘৰ নালাগেও নহয় নালাগে এজনহে যাব এতিয়া মানে পুৰা ডিছকাশ্যন চলি আছে আমাৰ ঘৰটো কেনেকৈ কি কৰিম মানে এতিয়া কথাটো হৈছে যে ঘৰটো যদি আপোনালোকে ফ্ৰেমটো চাই ঘৰটো মানে যথেষ্ট ডাঙৰ ইয়াৰ পৰা এইডোখৰলৈকে 21 ফুট হয়গৈ ইয়াৰ চাই লওক ইয়াৰ পৰা তাৰলৈকে 21 ফুট যদি হয় আমি যদি তাৰলৈকে বনাবলৈ হয় মানে একদম বহুত ডাঙৰ বহল মানে হেভি ঘৰ হ'ব আৰু 30 ফুটতকৈ অধিক দীঘল আৰু এইফালে যদি বহলটো ক'বলৈ যাওঁ এতিয়া বৰ্তমান 14 ফুট আমি বাৰু যোনটো বহলটো 14 ফুটে ৰাখিছোঁ কিন্তু যোনটো দীঘল সেইটো কমাই দিছোঁ 13 ফুট কৰি দিছোঁ কেনেকুৱা হ'ব এই কিমান আছে 9 ফুট 4 ইঞ্চি ওপৰৰ পৰা বহলটো এইটো খুটা এইটো হৈ গ'ল মানুহ নহয় পটককৈ বহুত দুখ হয় বহুত দুখ কিমান পাইছে 7.8 ধৰা 7.9 ইয়াৰলৈকে 7.9 ইয়াক চাব পাৰি ইমান ওখ এডাল তাৰ বয়স বেছি নাই হোৱা আগতে তাৰ বয়স 21 বছৰ হৈছে 21 বছৰ বয়সত ই বহুতখিনি কথা মানে এতিয়া জানে আৰু এতিয়া আকৌ এটা নতুন প্ৰজেক্ট আৰু আকৌ এটা নতুন ঘৰ বনাবলৈ আমি গৈ আছোঁ আৰু অতি সোনকালে আমি যিমান পাৰিম সোনকালে ঘৰখন উলিয়াবলৈ চেষ্টা কৰিম ঘৰৰ ডিজাইন অলপ কৰা কৰি হ'লে বাকী চাওঁ আমি কি কৰিব পাৰোঁ তেনে এয়াই আছিল আজিৰ মোৰ ব্লগ আৰু এয়াই আছিল নিকুন গগৈ আৰু লগতে আপোনালোকৰ মতামত আপোনালোকৰ ভিউজবোৰ মোৰ কমেণ্ট ছেকশ্যনত দিবলৈ নেপাহৰিব বাকী সমাপ্ত কৰি দিছোঁ সদায় দৰে সুখী থাকক স্মাইল কৰি থাকক পজিটিভ থাকক মই সময় গৈ গোটেই টিমটোৰ লগতে চাইনিং অফ